ভগৱান আজি কাম কৰি কৰি ভাগৰি লাগি গ'ল। ৰাতিটো ভালকৈ পাৰ কৰিবা ভগৱান। মোচন কৰিলে কন্যাৰ কাব্যগ্ৰন্থ। নিজা জন্মগৃহত জীৱন মৰুৰ সুখৰ মৰুদান কণ্ঠই পালে পান। দেউতা তুমি থাকিবা, মোৰ আজি এটা ইণ্টাৰভিউ আছে। চাকৰি এটাৰ প্ৰয়োজনেই হৈছে। বাৰু ভালকৈ ইণ্টাৰভিউটো দিবা। তুমিনো আৰু কিমান ঘৰে ঘৰে হাজিৰা কৰিবা? মই ভাত বনাই থৈছোঁ, তুমি সময়মতে খাবা। হ'ব বাৰু খাম। গাড়ীত উঠোঁতে সাৱধানে উঠিবা। ঠিক আছে দেউতা, মই এতিয়া গৈ থাকোঁ। অসমীয়াত মেজৰ লৈ MA পাছ কৰিলে মাজনী, কিন্তু এতিয়া এটা চাকৰিৰ বাবে কমখন কষ্ট কৰিব লগা হৈছেনে বাৰু? ঘৰৰ কাম, তাতে আকৌ ইণ্টাৰভিউ দি সকলোতে ঘূৰি। ময়ে হয়তো ভাগ্যৱান, এনেকুৱা এজনী ছোৱালীৰ দেউতাক হ'ব পাৰিছোঁ। কিমাননো আৰু ঘৰতে বহি থাকিম, অলপ মহাজনৰ ঘৰৰ পৰাই আহোঁ। কি মাছ কিনিছিলে? এতিয়া শ্যামলে কোৱাচোন, বৰপোনাৰ ভাগৰ লগা ক'ত শুইছিলে বাৰু?